মুখখন চোৱাচোন দি একবাৰ টেপেৰ টেপেৰ মাৰিছে কামকেইটা কৰি লওঁ কোন সময়ত আহি পিনি পুলিচে আহি দখল দি আহি ক'ব নোৱাৰি গোটেইখন ঘেৰা কৰি দিলা ধান দিব লাগিছিলে হাঁহক আহি ইয়াতে হ'ল কিনো কৈছো মই খবৰে পোৱা নাই ধানকেইটা হাঁহক দি থৈ পিছত খাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই বুলি চোৱা কিছুমান ঠিক নাই চিঞৰিছে মৰিলে ইয়াত কোনোবাই খাবলৈ আহি নিদিয়ে গৰমে উঠিছে আমাৰ ঠাণ্ডা লাগিছে খবৰে পোৱা নাই পিছিয়ে লওঁ এখন ইয়াতে আছে পিছিয়ে লওঁ অকণমান বুকুখন মোৰ ধম ধম কৰিছে খুইদ কোন আহি ওলালেহি এজন দেখোন চেপেদি আহি ওলালেহি বহিয়া হৈ খুইদ এই ঠাণ্ডা দিনত আপুনি বেছি আছে যে ঠাণ্ডাই লাগে গৰমে লাগে ক'ব নোৱাৰি খুইদ কি বিপদটো কোনো আপোনাৰ আগতীয়াকে বহি ল তাৰপিছত বিপদৰ কথা কম মোলৈ বিয়া এখন লৈ আনচোন একদম নকবি বুজিছ দে হেৰি তোকনো কি চাহখন কগে যা তোকনো কি বিপদৰ কথা কম বুজিছ এই বাল্য বিবাহ এতিয়া কি চলি আছে অসমত এই বাল্য বিবাহৰ কাৰণে আমাৰ আকৌ কিহ বুলি ভাবিছ 18 বছৰ হোৱা নাই নি 18 বছৰ হৈছে দেখা নাই টিকি মিকি সেইজনী 18 বছৰ হৈছে টিকি মিকিও কথা নহয় আচলতে বয়সটো নাই হোৱা আহিলে নহয় এতিয়া মোৰ ল'ৰাটোলে মই এতিয়া বিয়নীলৈ তোৰ মুখৰ আগতে ফোন এটা কৰিম বিয়নীক মই সুধিম যে ল'ৰাটো যদি কেনেবাকে ফচিবলৈ হয় কিন্তু ডাইৰেক্ট জগৰীয়া সিহঁতি হ'ব মোৰ ল'ৰাটো যদি কেনেকে থাকিম বাৰু তই কচোন মোৰ যদি ভোকো ভুনাটো হৈ যায় মই কেনেকে থাকিম আমাৰ মা দেউতাক জগৰীয়া কৈছে আমাৰ মা দেউতাই দিছিলে নেকি আপোনাৰ পিতাৰে আনিলেহে মই এইজনী মুখখন চোৱাচোন দি একবাৰ টেপেৰ টেপেৰ মাৰিছে এনে মানুহটো নিব বুলি চিন্তাত হোৱা নাই আপুনি এখন কানি এতিয়া মাথা গৰম নকৰিব দেই ভাবিছো মোৰ কেনেকুৱা লাগি আছে আপোনাৰহে এখন পুতেৰা নেকি মোৰ মানুহটো নহয় নি মুখখন একদম আখৈ ফুটা দি ফুটিছে মোৰ এখন ঘৰ নহয় বাটল হ'ল বুজিছ ঘৰ নহয় বাটল হ'ল মকা মিলালে কাজিয়া নকৰিব এনেকৈ যদি দুইজনী যদি কাজিয়া হৈ থাকে কি হ'ব ওচৰ চুবুৰীয়া আখৰীয়া হ'ব চাহ ন যদি চাহ গেজা মাথা গৰম হৈ আছে যি টি কৈ পাম নহলে ফুটাটো লৈ যা খঙৰ ভমকতে বিয়নীলে ফোন কৰিম বুলি কলো হয় এতিয়া হয়ও কথা হয় নাই বাৰু বিয়নীহঁতেতো ছোৱালীজনীক যাগে বুলি পঠিয়াই দিয়া নাই আজিকালি ল'ৰা ছোৱালীহে এইবিলাকে এইবোৰ ফোনবিলাকেও বেয়া কৰিছে ফোনটো ভালৰ কাৰণে দিছে এইবোৰ ব্যৱহাৰ কৰি ভালটো ব্যৱহাৰ নকৰে নহয় আজিকালি ল'ৰা ছোৱালীয়ে কয় দিয়া হয়ও আকৌ এখন জনাই নজনাই বিয়া পাতি ললে এতিয়া মাক বাপেকৰহে কষ্ট হৈছে এয়া দেখিছে নে টিভিত থানা সন্মুখে গোটেই মাইকী মানুহবিলাক কান্দি আছেগে নকবি সেইদিনানি টিভিত দেখিছিলি নাই বেমাৰী বাপেক এটাকো ৰক্ষা দিয়া নাই বাটে চাই আছো দেখিছিলো একদম সেই গোটেই ধৰি লৈ গৈছে মানুহটো খোজ কাঢ়িব নোৱাৰে হপা এতিয়া বেয়া লাগিছে ন সেইবোৰ দেখি আমাকো যদি লৈ যায় কি হ'ব বাৰু মোৰ পুলিচ বুলি ক'লে এনেই ভয় লাগে বুজিছ হাতে ভয়ে কপে গোটেইখন এই বাল্য বিবাহনো কোনে সমৰ্থন কৰে তই ক জানো নকওঁ আগতে সেইবোৰ ভুল হৈ গ'ল এতিয়া ঘপকে এনেকে আইনখন কৰি দিছে এতিয়া গোটেইখন হাঁহাস্তি হৈছে নহয় বাল্য বিবাহ মই আগতেও সমৰ্থন কৰা নাছিলো আজিও সমৰ্থন নকৰো এই বাল্য বিবাহ কৰিলে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় বুজিছনে স্বাস্থ্যৰ কাৰণেও ভাল নহয় চব ক্ষেত্ৰতে বেয়া এইটো ঠিকেই কৰিছে চৰকাৰে কিন্তু মানে এতিয়া এই লগে লগে ঘপকে কৰি দিলত আগৰ পৰা কৈ আছিলে কাৰণে ল'ৰা ছোৱালীবোৰ গাত ধোৱা নাছিলে যে সেইকাৰণে চাগে এনেকুৱা কৰিছে এতিয়া এটা শিক্ষা পালে কিজানি ল'ৰা ছোৱালীবিলাকৰ অকণমান চেতনা আহে সেই আমাৰ ল'ৰাটো বিয়া পাতিব পৰা বয়সতে পাতিলে যেন হৈছিলে সেয়াও উপযুক্ত নহয় আৰু 2 বছৰ 3 বছৰ ৰখা হলেও একো বেয়া নহয় কিন্তু কি কবি এইবোৰ মনে মিলিলে গুচি আহিলে এতিয়া তাইও আহিলে তাইৰ বয়স কিমান তাই 16 বছৰ আকৌ সেইকাৰণে মই বুজাই বহাই ললো এতিয়া এখন কি হ'ব
এনেই নকয় নহয় এই ৰজাই ভাল দেখিলে তাক ভেটিও নালাগে তাক এতিয়া মনে মিলিলে লৈ আহিলে আৰু কি কৰিব এতিয়া আমি একো নকওঁ এতিয়া সুখে চলি আছিলে সংসাৰখন যেনিবা এতিয়া আকৌ এইখনৰ কাৰণে এতিয়া বিপদ হ'ল নহয় গম পাইছ না তই আইও কথা মহলা মাহতে এজনে চাহ আনিবলৈকে পাৰিলে নিছো চাহ খাব দেই হ'ব দে এ খা সুদা সুদা চাহ একো নাই হ'ব দিয়ক খুই দিওঁ সেয়া আপোনাৰ চাহ থ আইও আইও মাথা চাথা বেয়া হৈ গৈছেগে চাহ অকণ খাই দিলে যদি অকমান ভাল লাগে আৰু আপোনালোকৰ কথা শুনি পিনি মোৰে গৰম উঠিছে এতিয়া হয়নে মোক সুধিছিলিহে আপুনি কেলেনো বিচনীখন মাৰিছে বুলি সঁচাকে টোপনি নাহে নহয় কোন সময়ত বা আহি পুলিচে ঘেৰা দি দিয়েহি লৈয়ে যাব নহয় সেইদিনাখনি এটাতো ভাতে খাবলৈ নাপালে লৈ গৈছে এইখিনি ওচৰ ভাত খাবলৈ নাপালে কাৰ পিতাই আছিলে এইটো হেৰি এইটো কি আছিলে নামটো ৰবীন ৰবীনৰ পিতেক সেইটোক নিলে ধৰি পিনি বাতিকেইটা নিবলৈ আকৌ কব লাগিব নি এই লৈ যাহি বাতিকেইটা সেই নহয় এইজনীও আজি মুঠতে কৈছো নহয় আজি সেই খালিও পা বুলি কৰিব লাগে যদি এটা কৰি আছে এটা আৰু আজি এজনীয়ে দালিত নিমখকে নিদিলে পিছে ল'ৰাটো কেনে গ'ল তাত দেখা নাই এইকেইদিন তই আকৌ গাঁৱত গাই নুফুৰিবিগে তাক মই দিয়ক অৰুণাচললৈ পঠিয়াই দিছো পৰহি পঠিয়ালো ভালে কৰিলে মানে এতিয়া আকৌ শুনিছো য'ত পাইছে হেনো তাৰ পুলিচে ধৰি লৈছে হেনো বৰ বিপদ হ'ল আৰু বুজিছ এইবোৰনো কেনেকেনো গম পাইছে এইবোৰ কোনে কি পাতিছে আমি এইবোৰ বুজি বাজি নাপাও নহয় তাকে তই আহিলি ভালেই লাগিলে বাৰু মনটো হেৰি তামোল এখনো খোৱা নাই নহয় তই এতিয়া তামোল এখন আন এই মুঠতে কবই পোৱা নাই মই এখন খায়ে দিওঁ গৈ থাক তেতিয়াহ'লে আজি দেওবাৰ নহয় আছে ফোনটো লগাই দেখিছো কিনো কি কৰিছে ফোনটো লগাই দে মই পাতো আপোনাৰ দুখ লাগি আছে নি মোৰ দুখ লাগি আছে কি কম মই এতিয়া কান্দি কাটি জানো কিবা লাভ আছে ফোনটো কৰি চাওঁ তালে মোবাইল বিলাকে মুঠতে সময়ত দিগদাৰ দি থাকে গৈছে হেল্ল' শুনটো এইটো শুনমান নহয় দেখোন কি হ'ল পুতেকে ধৰা নাই নেকি এইটো শুনমান হা কি ল'ৰাটো নিলেই নি বাৰু এই আকৌ অৰুণাচলতে আছিলে তাৰপৰাই নিলে চাগে এতিয়া নাযাওঁগে গৈ আহিছিলো হে নিলেনো কি কৰিম সেইকাৰণে সৰুতে ল'ৰা ছোৱালীয়ে বিয়া পাতিব নালাগে বুজিও নাপায় বাজি নাপায় এনেই মাক বাপেকে এতিয়া হাৰাশাস্তি নিলে যদিও উপায় নাই আৰু এইবোৰ চব চৰকাৰৰ হাততহে তেৰাহে জানিব কি কয় পাছতে এপাক মাৰিম যাওঁ